প্ৰথমেই মই যিজনা গুৰুৰ আশীৰ্বাদত আজি আমি ইয়াত উপস্থিত হ'বলৈ সৌভাগ্য পাইছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জেনক ৰূপতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। সেইজনা গুৰুৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। তেখেত যি স্থানতে আছে আমাক সকলোকে আশীষ নিৰ্মালি প্ৰদান কৰি থাকক। ইয়াৰ পিছতেই তেখেতৰ শিষ্য বৰহাৰ মাধৱ গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। মোৰ শ্ৰদ্ধাৰ যোৰহাট জিলাৰ পুৰণি মেলেং গাঁৱৰ উপস্থিত থকা বাপ বৈষ্ণৱসকল, পৰম কৰুণাৰ প্ৰতীক মাতৃ গংগাস্বৰূপা আই মাতৃসকল, বিশিষ্ট ব্যক্তিসকল, ভণ্টি ভাইটিসকল, সকলোৰে শ্ৰীচৰণত এই অকিঞ্চনে সেৱা জনাইছোঁ। আপোনালোকে ইমান দূৰৰ পৰা সুদূৰ শিৱসাগৰৰ পৰা মোক নিমন্ত্ৰণ জনাই ইয়াত ইমানখিনি মৰম চেনেহ আশীৰ্বাদ প্ৰদান কৰাৰ বাবে সকলোৰে শ্ৰীচৰণত মই সেৱা জনাইছোঁ আৰু আপোনালোকৰ চিৰকৃতজ্ঞ হৈ থাকিম। আজি এই মহেন্দ্ৰ ক্ষণত পুৰণি মেলেং গাঁৱৰ মহিলাসকলৰ উদ্যোগত যি ভাওনা আয়োজন কৰিছে, এয়া আমাৰ সমাজৰ বাবে আটাইতকৈ শুভ সংকেত। কাৰণ আজিৰ পৰা 20 বছৰ আগলৈ যদি আমি ঘূৰি চাওঁ, মহিলাসকলে যে ভাওনা কৰিব, শিশুসকলেও যে ভাওনা কৰিব, এই কথা আমি ভাবিব পৰা নাছিলোঁ। আজিৰ সমাজ ব্যৱস্থাটোত, আজি সমাজত মহিলাসকলে আগবাঢ়ি আহি গুৰুজনাৰ যি অমৃত বাণী, গুৰুজনাই যি আমাক ভাওনা সংস্কৃতি প্ৰদান কৰি থৈ গৈছে, এয়া আমাৰ বাবে অতি শুভ সংকেত। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰতবৰ্ষ। শাস্ত্ৰত কৈছে এই কলিযুগটোৱে আটাইতকৈ ধন্য যুগ বুলি কৈছে। ধন্য নৰতনু ভাল, এই মানৱী জনম আটাইতকৈ 84 লাখ জীৱৰ ভিতৰত আটাইতকৈ উন্নত জীৱ মানৱ জীৱ। ধন্য ধন্য ভাৰতবৰ্ষ, আৰু আটাইতকৈ আমি সৌভাগ্য, আমাৰ সৌভাগ্যৰ ফল আমি ভাৰতবৰ্ষত জন্ম লাভ কৰিছোঁ। ঋষি মুনিসকলে তাহানিতে ধ্যান তপস্যাৰ যোগেদি অলৌকিক কাৰ্য কৰিবলৈ সক্ষম হৈছিল। জাহানৰ মুখত থাকৈ হৰিভেন নাম, গংগা গয়া কাশী পুষ্কৰ অতুলাৰী কাম। দশম স্কন্ধৰ ভাগৱতত কোৱা হৈছে, যাৰ মুখত প্ৰভু শ্ৰী ভগৱন্তৰ নাম থাকে, যি ভগৱন্তক একান্ত চিত্তে প্ৰাৰ্থনা কৰে, আৰাধনা কৰে, তেওঁ গংগা গয়া কাশী বৃন্দাবন এই তীৰ্থসমূহ নগলেও তেওঁ ভগৱন্তক পাব পাৰে। এই কলিযুগত ভগৱন্তক তেওঁ পাব পাৰে। আমাৰ এই সনাতন সংস্কৃতি, সনাতন ধৰ্ম ইমান এটা সুন্দৰ, যিটো ধৰ্মত আমি নদীক পূজা কৰোঁ, গছক পূজা কৰোঁ, শিলক পূজা কৰোঁ, আমি কাক পূজা নকৰোঁ? আমি যদি শিল এটা প্ৰতিষ্ঠা কৰি তাতো ভগৱানক বিচাৰি যাওঁ, আমি সেই শিলটোতো প্ৰভু ভগৱন্তক বিচাৰি পাম। আমি মনৰ পৰা বিচাৰিলে তেওঁৰ আশীৰ্বাদ পাব পাৰোঁ। আমি গছ এজোপাতো যদি ৰঙা কাপোৰ এখন বান্ধি আমি ভগৱন্তক বিচাৰি যাওঁ, আমি সেই গছজোপাক একান্ত মনে পূজা কৰিলে আমি ভগৱন্তক পাব পাৰোঁ। গুৰুজনাই আমাৰ সমাজৰ পৰা অসূয়া অপ্ৰীতিসমূহ নাইকিয়া কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ, বিভিন্ন ধৰণৰ বৰগীত আৰু আটাইতকৈ আমাৰ পুণ্যৰ ফল এই ভাওনা সংস্কৃতি সৃষ্টি কৰিছিল।
এই ভাওনাত আমি এখন ভাওনা সাতোটা বৰসবাহৰ সমান বুলি কোৱা হয়। এই ভাওনাৰ তাৎপৰ্য, এই ভাওনাৰ মহত্ব অতি প্ৰখৰ। এই ভাওনাত বয়োজ্যেষ্ঠসকলে তেওঁলোকৰ দৃষ্টিত ৰস আস্বাদন কৰিব পাৰে, মহিলাসকলে তেওঁলোকৰ দৃষ্টিত মাদকতা বিচাৰি পায়, শিশুসকলে শিশুৰ দৃষ্টিত তেওঁলোকে মাদকতা বিচাৰি পায়। এই ভাওনাত আমি দুষ্টক দমন শান্তক পালন কিদৰে কৰে ভগৱন্তই সেই শিক্ষা আমি পাওঁ। এই ভাওনাই আমাক নৈতিকতা প্ৰদান কৰে। এই ভাওনাই আমাক একতাৰ দোলে বান্ধিবলৈ শিকায়। গুৰুজনাই আজি ইমান এটা সুন্দৰ অনুষ্ঠান ইয়াত গাঁওখনৰ বহুতো মানুহ গোট খাইছে, সকলো গোট খাইছে। গুৰুজনাই এইটো জনহিতাৰ্থে কৰিছিল, মানুহসকলক একত্ৰিত কৰি ভগৱন্তৰ প্ৰতি আগবঢ়াই লৈ যাবলৈ গুৰুজনাই ভাওনা সংস্কৃতিৰ সৃষ্টি কৰিছিল। আৰু এই ভাওনা সংস্কৃতি আমি বৰ্তমান সমাজ ব্যৱস্থাত ভাওনা প্ৰতিযোগিতাৰ ঠাইলৈ গৈছে। কিছু কিছু ক্ষেত্ৰত প্ৰতিযোগিতাৰ ঠাইলৈ যোৱাটো ভাল সংকেত, কিছু কিছু ক্ষেত্ৰত বেয়া বুলিও ক'ব লাগিব। কাৰণ আমি যদি ভাওনাৰ গুৰুজনাই দি যোৱাৰ ধৰণে এই প্ৰতিযোগিতাত আগবঢ়াই লৈ যাব নোৱাৰোঁ, কেৱল প্ৰতিযোগিতাৰ দৃষ্টিৰে যদি আমি ভাওনাখনক চাওঁ, সেই ভাওনাৰ মহত্ব যদি আমি ম্লান কৰিব দিওঁ, গুৰুজনাৰ আদৰ্শ ক'ৰবাত ম্লান পৰি যাব। গতিকে আমি এই ভাওনা সংস্কৃতি নৱপ্ৰজন্মৰ মাজলৈ লৈ যাওঁতেও আমি চেষ্টা কৰিব লাগে যাতে গুৰুজনাই যি ধৰণে আমাক দি থৈ গৈছে তাৰ পৰা অকণো আমি বিচলিত নহয়, আমি সেই গুৰুজনাই দি থৈ যোৱা ধৰণে আমি ভাওনা সংস্কৃতি আগবঢ়াই লৈ যাব লাগিব। আজি মহিলাসকলে ভাওনা কৰিবলৈ ওলাই আহিছে। সমাজত পুৰুষ এজন ক'ৰবালৈ ওলাই যাবলৈ বহুত বেছি চিন্তা কৰিব নালাগে, তেওঁ ঘৰত নোকোৱাকৈও গুচি যাব পাৰে। কিন্তু মহিলাসকলে সকলোৰে পৰা পৰামৰ্শ লৈ আগবাঢ়ি যাব লাগে। তেওঁ ঘৰৰ সকলো কাম সকলো কৰি আহি তেওঁলোকে এইসমূহ সমাজৰ কাম কৰিব লাগে। গতিকে মহিলাসকল ওলাই অহাটো আমাৰ বাবে অত্যন্ত শুভ সংকেত। এই ভাওনাৰ ৰসসমূহ যদি আস্বাদন কৰিব পাৰোঁ, শিশুসকলৰ মাজত যদি গুৰুজনাই দি যোৱা ভাওনাৰ মহত্ব আমি উপলব্ধি কৰিব পাৰোঁ, সেইজনা শিশু কেতিয়াও ভৱিষ্যতে বেয়া হ'ব নোৱাৰে, সেইজনা শিশু কেতিয়াও বিপথে পৰিচালিত হ'ব নোৱাৰে। আমি গতিকে গুৰুজনাই দি যোৱা এই ভাওনা সংস্কৃতি আমি সদায় লৈ যাব লাগিব। আমি অসমীয়া হিচাপে মূৰ দাঙি থিয় হ'বলৈ আমাৰ বহুত বিশেষ একো নাই, আমাৰ কেইটামান বস্তুৱে আছে। আমাৰ অসমীয়া সেই শুৱলা ভাষাটো আছে, আমাৰ বিহুটো আছে, আমাৰ গুৰুজনাই দি যোৱা সত্ৰীয়া সংস্কৃতি ভাওনা সংস্কৃতি আছে। ইয়াৰ বাহিৰে আমাৰ বহুত কিবা এটা নাই। আমি বিশ্ব দৰবাৰত থিয় হ'বলৈ হ'লে, আমি গীটাৰখন হাতত লৈ থিয় হ'লে আমি অসমীয়া বুলি পৰিচয় দিব নোৱাৰোঁ। আমি বিশ্ব দৰবাৰত থিয় হৈ আমাক অসমীয়া বুলি যদি আমি পৰিচয় দিব লাগিব, আমি অসমীয়া ভাষাটো লৈ আমি গৌৰৱ কৰিব লাগিব, আমাৰ সুৰটো লৈ, আমাৰ তালযোৰ লৈ, আমাৰ ঢোলটোক লৈ। গতিকে আমি শিশুসকলৰ মাজত, বৰ্তমান নৱপ্ৰজন্মৰ মাজত এইসমূহ বস্তু আগবঢ়াই লৈ যাব লাগিব। সকলোৱে মিলি একতাৰে আগবাঢ়ি আমাৰ সংস্কৃতিসমূহ আগবঢ়াই লৈ যাব লাগিব। যিহেতু সময় বহুত হৈছে, মই বহুত দীঘলীয়া মন্তব্য প্ৰদান কৰিব বিচৰা নাই, আৰু মই ইমানখিনি কথা কোৱাৰ যোগ্যতাও মোৰ নাই। ইয়াত বহুতো বয়োজ্যেষ্ঠ ব্যক্তি আছে, কিন্তু আপোনালোকৰ আশীৰ্বাদ পাম বুলি সুদূৰ শিৱসাগৰৰ পৰা আহিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব। শেষত উপনিষদৰ এটা সংস্কৃত শ্লোকেৰে মই মোৰ এই মন্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। অৰ্থাৎ জীৱ জগতৰ সকলো জীৱ সুখত থাকক, শান্তিত থাকক, সকলোৰে কল্যাণ হওক, সকলো নিৰোগী হৈ থাকক,
সকলোৱে ভগৱন্তৰ কৃপা দৃষ্টি গৰিহণ কৰি আগবাঢ়ি যাওক। ধন্যবাদ। কৃষ্ণ।